নমস্কাৰ বন্ধুসকল, সকলোকে টেক অফিচিয়েল টেকিছ চেনেলটোৰ পৰা আকৌ এটা নতুন ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম পান কাৰ্ডৰ বিষয়ে। যিহেতু আমাৰ সকলোৰে পান কাৰ্ড আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা যি আদেশ জাৰি কৰা হৈছে যে আপোনাৰ এই পান কাৰ্ডখনৰ সলনি আৰু এখন নতুন ডাইনামিক QR কোড থকা পান কাৰ্ড আহিব আৰু সেই পান কাৰ্ডখন আমাৰ ব্যৱহাৰ হ'ব। বৰ্তমানলৈকে এতিয়াও কোনো ধৰণৰ ৱেবছাইট চৰকাৰৰ ফালৰ পৰা দিয়া হোৱা নাই। যে মই আগতে এটা অলৰেডি ভিডিঅ' বনোৱা গৈছে পান কাৰ্ড 2.0ৰ বিষয়ে। এতিয়া মেইন কথা হ'ল যে আপুনি পান কাৰ্ডখন কেতিয়া বনাইছিল, হয়তো আপোনাৰ মোবাইল নাম্বাৰ আপডেট নাথাকিব পাৰে বা আপোনাৰ ইমেইল আইডি আপডেট নাই, বা কিছুমানৰ এনেকুৱা হৈ আছে যে আধাৰ কাৰ্ডত যিটো এড্ৰেছ আছে পান কাৰ্ডৰ লগত সেইটো বেলেগ হৈ আছে বা মিলা নাই। যদি আপুনি পান কাৰ্ডখন এতিয়াই আপডেট কৰি ৰাখে, এই আপডেটটো আপোনাৰ এতিয়া নহয়, এইটো বহুত আগৰ পৰাই চলি আছে। পান কাৰ্ড যিটো আপডেট হয়, মানে এইটো আপোনাৰ পান কাৰ্ড 2.0ৰ আপডেট নহয়, এইটো আপোনাৰ যিটো আপডেটৰ কথা কৈ আছোঁ মই, যে আপুনি যদি মোবাইল নাম্বাৰ আগত লিংক কৰা নাছিলে বা আছিল যদি আপুনি সেই মোবাইল নাম্বাৰটো আপোনাৰ লগত নাই, ইমেইল আইডি আপডেট নাই পান কাৰ্ডৰ লগত, আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে আজি পান কাৰ্ডৰ লগত মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপডেট কৰিব পাৰিব। যদি আপুনি এতিয়াই পান কাৰ্ডৰ লগত মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপডেট কৰি ৰাখে, আপোনাৰ যেতিয়া পান কাৰ্ড 2.0 আহিব বা 0 বনাব লাগিব, তেতিয়া আপোনাৰ বহুত সুবিধা হ'ব যদি আপুনি এইখিনি বস্তু আপডেট কৰি ৰাখে। আপুনি কেনেকৈ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি বা আপুনি এড্ৰেছটো কেনেকৈ আপডেট কৰিব পাৰিব, বা আপুনি আধাৰ কাৰ্ডৰ লগত কেনেকৈ চেম বা একে কৰি ৰাখিব পাৰিব, মই আপোনাক আজি সম্পূৰ্ণ স্ক্ৰীনৰ মাধ্যমত A to Z প্ৰচেছ দেখুৱাই দিম। ঠিক আছে বন্ধুসকল, আহক নহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনাৰ পান কাৰ্ডখন UTIৰ পৰা আহা, আপুনি UTI ৱেবছাইটত গৈ আপডেট কৰিব পাৰিব। আৰু যদি আপোনাৰ NSDLৰ পৰা অহা পান কাৰ্ডখন, আপুনি NSDL ৱেবছাইটত গৈ পান কাৰ্ডখন আপডেট কৰিব লাগিব। আপুনি কেনেকৈ গম পাব যে আপোনাৰ পান কাৰ্ডখন UTI বা NSDLৰ পৰা অহা? আপুনি পান কাৰ্ডখনৰ বেকফালে চালে দেখা পাব যে আপোনাৰ পান কাৰ্ডখন UTI না NSDLৰ পৰা অহা। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ আৰু ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিব পান কাৰ্ড ফেচিলিটি। ইয়াতে আপুনি পান কাৰ্ড ফেচিলিটি বুলি লিখি চাৰ্চ কৰি দিলে হ'ল। এই দুয়োটা ৱেবছাইটৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু তাত ক্লিক কৰিও এই ৱেবছাইট কেইটা খুলি ল'ব পাৰিব। মই আপোনাক দেখুৱাই আছোঁ যে আপোনাৰ যদি পান কাৰ্ডখন UTIৰ পৰা অহা, তেনেহ'লে আপুনি UTI ৱেবছাইটত গৈ কেনেকৈ পান কাৰ্ডখন আপডেট কৰিব পাৰিব। ইয়াতে যিটো প্ৰথম ৱেবছাইট আহিব UTIৰ, ইয়াতে ক্লিক কৰি দিছোঁ মই। এবাৰ আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা শ্ব' হ'ব আৰু ইয়াতে আপুনি আপোনাৰ পান কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ আৰু ইয়াতে আপুনি ইমেইল আইডি, GST নাম্বাৰটো নালাগে আপোনাৰ, এইটো নহ'লেও কথা নাই। আৰু ইয়াতে আপোনাৰ এড্ৰেছ আপডেটত ইয়াতে আৰু অপশ্যন আহিব আৰু ইয়াতে আপোনাৰ দেখুৱাইছে ইনষ্ট্ৰাকশ্যন। The address update facility is applicable only for Indian citizen those Aadhaar is already linked with the PAN. যদি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক আছে, তেতিয়াহে আপুনি এই এড্ৰেছখিনি আপডেট কৰিব পাৰিব। আৰু ইয়াতে মই গোটেইখিনি এতিয়া ফিল আপ কৰি দি দিম। গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি দেখা পাইছে এড্ৰেছ আপডেট চ'ৰ্চ, যিটো চিলেক্ট অপশ্যন আছে ইয়াতে ক্লিক কৰি দিলে হ'ল। ইয়াতে দুটা অপশ্যন আহিব, আধাৰ বেছ EKYC এড্ৰেছ আপডেট, এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। ইয়াতে আপুনি কেপচা কোডটো যেনেকৈ আছে সেনেকৈ বাকচটোত ভৰাই দিলে হ'ল। গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে যিটো আপুনি বক্স দেখা পাব আই এগ্ৰি বুলি, এই বক্সটোত টিক মাৰ্ক লগাই দিলে হ'ল। আৰু ইয়াতে যি ছাবমিট অপশ্যন থাকিব, এই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। এইবাৰ আপোনাৰ ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা শ্ব' হ'ব আৰু ইয়াতে যিটো অপশ্যন দেখা পাব ইনফৰমেশ্যন প্লিজ ভেৰিফাই ইয়ৰ ডিটেইল, ইয়াতে অকে অপশ্যনত ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতে আপুনি তলফালে স্কিপ কৰিব। আকৌ আৰু একবাৰ কেপচা কোডটো বহুৱাই দিব। ইয়াতে কেপচা কোডটো বহুৱাই দিয়াৰ পিছত ইয়াতে যি আই কনফাৰ্ম বুলি টিক মাৰ্ক দিয়া বক্স আছে, বক্সটোত টিক মাৰ্ক লগাই দিলে হ'ল। ইয়াতে টিক মাৰ্ক লগাই দিয়াৰ পিছত আৰু যি ছাবমিট অপশ্যন আছে ইয়াতে ক্লিক কৰি দিলে হ'ল। এইবাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি মোবাইল নাম্বাৰ লিংক আছে, মোবাইল নাম্বাৰত OTP এটা আহিব আৰু এই OTPটো ইয়াতে ফিল আপ কৰি দিলে হ'ল। আকৌ আপুনি কেপচা কোডটো ইয়াতে বহুৱাব লাগিব। আই কনফাৰ্ম অপশ্যনত টিক মাৰ্ক লগাই আৰু ছাবমিট কৰি দিলে হ'ল। ইয়াতে আপোনাৰ আহিছে, ইয়াতে আপোনাৰ পান কাৰ্ড নাম্বাৰটো আছে, আধাৰ কাৰ্ড নাম্বাৰটো দেখুৱাইছে, এড্ৰেছ এজ পাৰ আধাৰ। যদি আপুনি আধাৰ কাৰ্ডৰ লগত
পান কাৰ্ডৰ এড্ৰেছটো সেম কৰিব খোজে তেনেহলে আপুনি ইয়াতে আৰু ক্যাপচা কোডটো বহুৱাব লাগিব ক্যাপচা কোডটো বহুৱাই সাবমিট কৰি দিলে হ'ল ইয়াতে আপোনাৰ আহিছে এবাৰ ইনফৰমেশন your address update request is accept your address change request number is ইমান আৰু এইটো আপুনি স্ক্ৰিনশ্বটো ৰাখিব পাৰে ৰিকুৱেষ্ট নম্বৰটো আপুনি যে এড্ৰেছটো আপডেট কৰিলে তাৰ বাবে একসেপ্ট কৰিছে আৰু ইয়াতে যে ওকে অপচন থাকিব ইয়াতে ক্লিক কৰি দিলে হ'ল আৰু আপুনি এইটো যেতিয়া আপুনি আপডেট কৰি ল'ব পান কাৰ্ডখনৰ গটেখিনি মোবাইল নম্বৰ হক মেইল আইডি আপোনাৰ যেতিয়া পান কাৰ্ড 2.0 আহিব বা পান কাৰ্ড 2.0 বনাব লাগিব কেন্দ্ৰীয় চৰকাৰৰ পৰা যেতিয়া নতুনকৈ ওয়েবসাইট দিব বা ওয়েবসাইটত পান কাৰ্ড বনোৱা আৰম্ভ হ'ব তেতিয়া আপোনাৰ সুবিধা হ'ব আৰু ইয়াতে যে আপুনি ডাউনলোড ৰিসিভ বুলি অপচন আছে এই অপচনটোত ক্লিক কৰি দিলে হ'ল আপুনি এনেকৈ ৰিসিভখন ডাউনলোড কৰি ল'ব পাৰিব এতিয়া মই আপোনাক ইউটিআই ওয়েবসাইটত গৈ পান কাৰ্ডখন কেনেকৈ আপডেট কৰিব পাৰিব দেখুৱাই দিলো আপোনাৰ পান কাৰ্ডখন NSDL ৰ পৰা আহা আপুনি NSDL ওয়েবসাইটত গৈ কেনেকৈ আপডেট কৰিব এবাৰ মই আপোনাক NSDL ওয়েবসাইটৰ বিষয়ে দেখুৱাই আছো এইখিনি বেক কৰি দিলো মই আপুনি নতুনকৈ আৰু ক্ৰম ব্ৰাউজাৰ বা যিকোনো ব্ৰাউজাৰত গলে হ'ল ইয়াতে আপুনি পান কাৰ্ড ফেচিলিটি বুলি লিখি সাৰ্চ কৰি দিলে হ'ল ইয়াতে আপুনি দেখা পাইছে এড্ৰেছ আপডেট ফেচিলিটি থ্ৰু আধাৰ বেস্ক eKYC এটা NSDL ওয়েবসাইট হয় আৰু এইটো ওয়েবসাইটৰ লিংকো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰিও এই ওয়েবসাইট কেইটা খুলি ল'ব পাৰিব এইটোত ক্লিক কৰি দিলো মই ইয়াতে আপুনি দেখা পাইছে এড্ৰেছ আপডেট ফেচিলিটি তলৰ ফালে আহিব ইয়াতে আপুনি পান কাৰ্ড নম্বৰটো বহুৱাব লাগিব আপোনাৰ আৰু ইয়াতে আধাৰ নম্বৰ ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ আৰু ইয়াতে যি বক্স থাকিব বক্সত টিক মাৰ্ক লগাই I am not a robot এই অপচনটো ক্লিক কৰি সাবমিট কৰি দিলে হ'ল আৰু মই আপোনাক জনাব বিচাৰিছো যদি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ডেট অফ বাৰ্থ বেলেগ বেলেগ হয় তেনেহলে আপোনাৰ আপডেট নহবও পাৰে ঠিক আছে আৰু গটেইখিনি ফিলআপ কৰাৰ পিছত পান কাৰ্ড আধাৰ নম্বৰ ডেট অফ বাৰ্থ ফিলআপ কৰাৰ পিছত ইয়াতে যি বক্স থাকিব বক্সত টিক মাৰ্ক লগাই ইয়াতে আপুনি I am not a robot ইয়াতে ক্লিক কৰি দিলে হ'ল এবাৰ আপুনি যি সাবমিট অপচন দেখা পাব এই সাবমিট অপচনটোত ক্লিক কৰি দিলে হ'ল এবাৰ আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা খোলা গৈছে আৰু ইয়াতে দেখুৱাইছে ওয়ান টাইম পাসওয়ার্ড OTP would be sent on your mobile email ID registered with your aadhar to generate aadhar based eKYC যে আপোনাৰ মোবাইল নম্বৰ আৰু যি আপুনি ইমেইল নম্বৰ ৰেজিষ্টাৰ আছে এই ইমেইল নম্বৰত OTP আহিব ইয়াতে যে কন্টিনিউ উইথ eKYC অপচন আছে ইয়াতে ক্লিক কৰি দিলে হ'ল অলপ ওয়েট কৰিব আপোনাৰ OTP আহি গৈছে আপুনি এই OTPটো এই বক্সটোত ফিলআপ কৰি দিলে হ'ল OTPটো ফিলআপ কৰাৰ পিছত যি সাবমিট অপচন আছে এই সাবমিট অপচনত ক্লিক কৰি দিলে হ'ল এবাৰ আহিছে আপোনাৰ মোবাইল নম্বৰ এণ্ড ইমেইল আইডি এজ পাৰ ডাটাবেস যে মোৰ মোবাইল নম্বৰটো আছে দিয়া কিন্তু এটা বহুত পুৰণা মোবাইল নম্বৰ হয় এটা মোবাইল নম্বৰটো আছে যি লাষ্টৰ তিনিটা অংক দেখিছো মই এইটো মোৰ মোবাইল নম্বৰ নহয় গম পাইছো আৰু ইয়াতে ইমেইল আইডি নট এভেইলেবল ইমেইল আইডি মোৰ দিয়া নাছিলে দুটা অপচন উঠিব ডু ইউ উইশ টু আপডেট ইউৰ মোবাইল নম্বৰ এণ্ড ইমেইল আইডি ইন পান ডাটাবেস ইয়াতে আপুনি ইয়েছে ৰাখি দিলে হ'ল যেহেতু মই এটা মোবাইল নম্বৰ আপডেট কৰিম ইয়াতে তলৰ ফালে আহিব ইয়াতে আপুনি মোবাইল নম্বৰটো আপোনাৰ বহুৱাই দিলে হ'ল আৰু ইয়াতে আপুনি ইমেইল আইডিটো দি দিব আপোনাৰ ইয়াতে আপুনি মোবাইল নম্বৰটো শুদ্ধকৈ বহুৱাই দিব আৰু ইমেইল আইডিটো বহুৱাই দিয়াৰ পিছত ইয়াতে যি সাবমিট অপচন দেখা পাব সাবমিট অপচনটোত ক্লিক কৰি দিলে হ'ল এবাৰ আপোনাৰ আৰু OTP আহিছে যি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ আছে তাত OTP আহিব ইয়াতে আপুনি ওকে কৰি দিলে হ'ল আপোনাৰ ইয়াতে দেখুৱাইছে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু ইমেইলত এটা OTP আহিব আপুনি দুয়োটা OTP ফিলআপ কৰি ইয়াতে ভ্যালিডেট অপচনত ক্লিক কৰি দিলে হ'ল দুয়োটা OTP শুদ্ধকৈ বহুৱাই দিয়াৰ পিছত ইয়াতে যি ভ্যালিডেট অপচন আছে ভ্যালিডেট অপচনত ক্লিক কৰি দিলে হ'ল এবাৰ আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা শো হৈছে আৰু ইয়াতে আপোনাৰ গটেইখিনি এড্ৰেছ দেখা পাব আৰু ইয়াতে যি ভেৰিফাই অপচন আছে আপুনি তলৰ ফালে আহি ভেৰিফাই অপচনত ক্লিক কৰি দিলে হ'ল এবাৰ নতুনকৈ আৰু এটা ইন্টাৰফেস আহিছে ইয়াতে আপুনি জেনাৰেট এণ্ড সেভ প্ৰিন্ট ইয়াতে ক্লিক কৰি দিলে হ'ল অলপ সময় ওয়েট কৰিব ইয়াতে আপোনাৰ আহিছে your address update request successfully আৰু ইয়াতে আপোনাৰ একনলেজমেন্ট নাম্বাৰ এটা আহিব আৰু এই নাম্বাৰটো আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখিলে হ'ল আপুনি কেনেকৈ ষ্টেটাসটো চেক কৰিব মই দেখুৱাই আছো আপোনাক এটা বেক কৰি দিলো আৰু আপুনি ক্ৰম ব্ৰাউজাৰত আহি যাব ক্ৰম ব্ৰাউজাৰত আহাৰ পিছত আপুনি সাৰ্চ কৰিব ট্ৰেক ইয়ৰ পান বুলি লিখি পেলাই সাৰ্চ কৰি দিলে হ'ল আৰু প্ৰথম এটা ওয়েবসাইট আহিব স্ট্যাটাস ট্ৰেক সাৰ্চ ফৰ পান
টান অনলাইন পান এপ্লিকেশ্যন এই ৱেবছাইটটোত ক্লিক কৰি দিলে হ'ল ইয়াতে আপুনি দেখা পাইছে এপ্লিকেশ্যন টাইপ এইটো সিলেক্ট অপচনত ক্লিক কৰি দিলে হ'ল আৰু এইটো আপুনি প্ৰথম অপচনটোত ৰাখিলে হ'ল আৰু ইয়াতে আপোনাৰ যেটো একনলেজমেন্ট নাম্বাৰ আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখিলে সেই একনলেজমেন্ট নাম্বাৰটো ইয়াতে বহুৱাই আৰু ইয়াতে আপুনি এইটো যেটো নাম্বাৰ দেখিছে এই নাম্বাৰটো এই বাকচটোত বহুৱাই সাবমিট কৰি দিলে হ'ল সাবমিট কৰি দিয়াৰ পিছত আপুনি ষ্টেটাসটো চেক কৰিব পাৰিব 24 ঘণ্টাৰ ভিতৰত আপোনাৰ পান কাৰ্ডখন আপডেট হৈ যাব ষ্টেটাসটো লগে লগে আপুনি চেক কৰিব নোৱাৰিব কাৰণ যেহেতু মই এইমাত্ৰ কৰিলো সেইকাৰণে ষ্টেটাসটো ইয়াতে চাব পৰা নাযাব এতিয়া আপুনি কেনেকৈ চাব মই দেখুৱাই দিলো আপুনি 24 ঘণ্টা পিছত চাব বা আপুনি অলপমান দেৰিকৈ চাব লগে লগে এইটো নেদেখুৱাই কাৰণ বহুত ইউজাৰে বৰ্তমান এটা ইউজ কৰি আছে যেহেতু আগত এনেকুৱা আছিল যে পান কাৰ্ড যেতিয়া বনাইছিল বহুত পুৰণা হৈ গৈছে পান কাৰ্ডখন কি মোবাইল নাম্বাৰ দিয়া আছিল কি মেইল নাম্বাৰ দিয়া আছিল কাৰো মনত নাই এনেকৈ আপডেট কৰি ল'ব পাৰিব যেতিয়া আপোনাৰ পান কাৰ্ড 2.0 আহিব বা 2.0 চৰকাৰৰ ফালৰ পৰা বনাবলৈ দিয়া হ'ব তেতিয়া নিশ্চয় সুবিধা হ'ব ঠিক আছে বন্ধুসকল গটেইখিনি মই বুজাই দিলো স্টেপ বাই স্টেপ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিব আৰু সাইডত যি বেল আইকন থাকে নটিফিকেশন অন কৰি ৰাখিব যদি মই এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও দিওঁ আপোনালোকে অতি সোনকালে পাই যাব ঠিক আছে বন্ধুসকল আজিলৈ ইমানতে এৰিছো সকলে ভালে থাকিব ধন্যবাদ